हेलो फ्रेंड्स, वेलकम टू माय चैनल। तो আমি আজি এটা নতুন গান ৰেকৰ্ডিং কৰিবলৈ যাম আৰু শুই উঠিছো। চকুটোক একদম কিবা কিবি হৈছে আৰু একদম ভণ্টি শুই উঠিছে। তাই বহুত দেৰিকৈ শুই উঠে, পুৰা 7টা মানত শুই উঠে। আৰু আমি আজি যাম গানৰ ষ্টুডিঅ'ত। ব'লক গানৰ ষ্টুডিঅ' যাম। তাৰ আগত মই ফ্ৰেছ হৈছোঁ। নমস্কাৰ, আমি আজি আহি আছোঁ গানৰ ষ্টুডিঅ' আৰু যাম আহি পেলাই আমি নিমাৰীঘাটত খানা খাম। গতিকে এইপিনে আছে কল্প আৰু এই আছে কল্পক বেৰা কওঁ। নমস্কাৰ। এতিয়া বৰ্তমান গৈ আছোঁ আমি টিয়ক ষ্টুডিঅ'ত। তাৰপিছত আহিম নিমাতীঘাট খানা খাম। তোমাৰ লগত চাই হেমন্ত এষা কোৱা কিবা এটা। হেমন্ত কেনেকুৱা লাগিছে আহি? ভাল লাগিছে আৰু গানটো অতি সোনকালে আহিছে ৰহি খাম। গতিকে এইপিনে আছে ৰন্দা, আমাৰ কৰিঅ'গ্ৰাফাৰ। ৰন্দা কিবা এটা কৈ দিয়ক। হ'ব দিয়ক, আহি আছোঁ সোনকালে শুনিবলৈ পাব। আজি ৰেকৰ্ডিং আছে, গৈ আছোঁ। এইপিনে মনুদা আছে, মনুদা গাড়ী চলাই আছে পিছত। শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। শিলা 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 মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে চিৰণিৰ জাকুৰে। সজামেতি ঘৰ নাযাবি পাহৰি ঐ, তোকে লৈ জান সজামেতি ঘৰ নাযাবি পাহৰি মোক। হৈ গ'ল আমাৰ ডাবিং হৈ গ'ল আৰু এইপিনে আছে ৰন্দা ডাবিংটো কেনেকুৱা হ'ল? ঠিকে আছে অকণ জলকৈ কওক। ঠিকে আছে এইপিনে আছে ৰন্দা কেনেকুৱা কওক? ঠিকে আছে ধুনীয়া আছে। ডাবিংটো হৈ গ'ল, এবাৰ শুনাই দিছোঁ, শুনি চাওক। ৰহি খাম, সাজ খাম আৰু দিলে আপং খাম, মৰম বুজা হৈ ৰাখিছো তোলৈ, জানলে তই বাৰু মোৰে জান। ৰহি খাম, সাজ খাম আৰু দিলে আপং খাম। আমাৰ ডাবিং হৈ গ'ল আৰু কিবা অলপ খাই লৈছোঁ, ভোক লাগিছে। আৰু এইপিনে আছে হেণ্টা পূৰা খাই লৈছে। আৰু এতিয়া আমি যাম নিমাতীঘাট। হেণ্টা ইয়াৰ পৰা নিমাতীঘাট কিমান দূৰ? 12 কিলোমিটাৰমান হ'ব। ব'লক নিমাতীঘাট গৈ আছোঁ, তাত খানা খাম। খানা পাই গ'লোহি। চাওক কিমান ধুনীয়া পৰিৱেশ আৰু ইয়াত আমি খানা খাম। গতিকে খানা ক'ত খাবি? কোনফালে খাবি? কি খাই আছ চাওঁ? এইফালেকে খাম। এইয়া জলকীয়া লৈ আছোঁ। জলকীয়া খাব এটা খাই দে। নাই খাব ন, খাব নোৱাৰা। চাওক কিমান এটা ধুনীয়া পৰিৱেশ। ৱাও, ব'লক আগৰ পৰা গৈ আহোঁ। আৰু আমি ইয়াত খানা খাম। গতিকে চাওক মানে কৰি আছোঁ, ইয়াত বনাম খানা। আনিলো গৈছিল আমি নপোৱা তলাং খোৱা দেখিছোঁ। এনেকৈ কাটি ওলাই আহিব লাইফটো জিৰ' হৈ গৈছিলে লগত দেখাম বুলি। আমাৰ খানা হৈ গ'ল, এতিয়া আমি খানা খাম। এইটো ৰেডি কৰিছে আৰু একদম মানে অসমত খাইছোঁ আৰু খানা। দিয়ক। এইটো দিব আমাক কৰিঅ'গ্ৰাফাৰ দিব, ৰমটো কৰিঅ'গ্ৰাফাৰ দিব। লাগিছে খাই খানা? মজা লাগিব, খাই মজা লাগিছে। কেনেকুৱা লাগিছে? মজা। মনুদাই বনাইছে খানা।
আৰু এতিয়া আমি যাম ঘৰ গতিকে এইবোৰ কাঁহী মাটি ধুবলৈ লগাই দিছোঁ কাঁহী মাটি ধুওঁ চবে ভালকৈ আৰু আমি এতিয়া নাচোঁ অলপ অঁ নাচোঁ হেই কাঁহী মাটি ধু হেই হেই ল'ৰা কাঁহী মাটি ধোৱা নাচা উঠি আহিছে নধোৱা কাঁহী মাটি যা দুগিল যা লাইট দিছোঁ আন্ধাৰ হোৱা নাই আমি অসমীয়া কৰি মেলি খোৱা মানুহ হয় হা কাঁহী মাটি ধুইছা চকা পিন্ধি সি লাজ কৰিলে কাঁহী মাটি ধুবলৈ আৰু আমি এতিয়া ঘৰ যাম কেনেকুৱা লাগিলে খাই ভালে লাগিছে আজি প্ৰথম 20 বছৰ মূৰত গাহৰি মাংস খাইছোঁ গাহৰি মাংস খাইছে 20 বছৰ মূৰত খাইছোঁ মই সিহঁতি মই এমাহৰ মূৰত গতিকে খাইছোঁ আমি এতিয়া ঘৰ যাম ক'ত ঘৰ যাই কোনে মাতি দিছোঁ ৰ মানুহ আহিব বাই বাই